Welcome to Learn English. আমি এই ভিডিওত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে শিকিম। প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে হ'ল চলিত বৰ্তমান কাল। কোনোবাই যদি ভিডিও দেখা নাই, আগৰ ভিডিও কেইটা চালেহে এইটো টেন্সৰ বিষয়ে ধাৰণাটো আপোনালোকৰ শুদ্ধ হ'ব। আগৰ ভিডিও কেইটা চাই আহক, সিৰিজত আছে। এতিয়া চাওক, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে হ'ল চলিত বৰ্তমান কাল। চলিত বৰ্তমান কাল মানে হ'ল যে কিবা এটা কাম যদি বৰ্তমান চলি থাকে বা হৈ থাকে, তাকেই চলিত বৰ্তমান কাল বুলি কোৱা হয়। মানে কিবা এটা কাম, ধৰক তেওঁ কিতাপ পঢ়ি আছে, কামটো এতিয়া হৈ আছে নে নাই? যেহেতু কামটো এতিয়া হৈ আছে, গতিকে সেইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি কোৱা হ'ব। আৰু এটা চাওক, সিহঁতে ফুটবল খেলি আছে বুলি ক'লে মানে ফুটবল খেলা কামটো এতিয়া চলি আছে, গতিকে এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ অন্তৰ্গত হ'ব। তুমি গান গাই আছা বুলি ক'লে কামটো এতিয়া হৈ আছে, গতিকে যিটো কাম এতিয়া হৈ থাকে সেইটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স, এতিয়া চলি থাকিব লাগিব। আচ্ছা, এতিয়া চাওক, তেওঁ কিতাপ পঢ়ি আছে বাক্যটো আমি ইংলিছত লিখিব পাৰিমনে? আমি নোৱাৰিম, যদিহে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ নিয়ম নাজানো। গতিকে সেইটো শিকিবলৈ হ'লে সেইটোহে মানে আমি এইটো ভিডিঅ'ৰ জৰিয়তে শিকিম। এতিয়া চাওক, কোনো এটা বাক্য আমি ইংলিছৰ পৰা অসমীয়াৰ পৰা যদি ইংলিছত লিখিবলৈ যাওঁ, প্ৰথমতে আমি আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছোঁ যে প্ৰথমত আমাৰ প্ৰয়োজন হয় ছাবজেক্ট মানে কি আগত আলোচনা কৰিছোঁ, তাৰপিছত ভাৰ্ব, তাৰপিছত অবজেক্ট। ছাবজেক্ট মানুহ যিয়ে কামটো কৰে, ভাৰ্ব মানে হ'ল কামটো, আৰু অবজেক্ট মানে হ'ল কি, অবজেক্ট মানে কৰ্ম। আগত ভিডিঅ'ত মই অবজেক্ট বস্তুটো সহজতে নিজৰ ভাষাত বুজাই দিছোঁ। এতিয়া ছাবজেক্ট ভাৰ্ব অবজেক্ট লিখিলেই আমাৰ এইটো বাক্যটো আমি ইংলিছত লিখা হৈ যাম। কিন্তু আটাইতকৈ প্ৰয়োজনীয় বস্তু ইয়াত কনজুগেশ্যন বস্তুটো প্ৰত্যেকটো টেন্সৰ কনজুগেশ্যন থাকে। তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কনজুগেশ্যনটো আমি মুখস্থ কৰিব লাগিব। আচ্ছা, কনজুগেশ্যনটো এনেকুৱা এটা বক্স বনাই লৈছোঁ মই, ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা চাই কনজুগেশ্যনটো লিখি ল'ব। প্ৰত্যেকটো গ্ৰামাৰতে কনজুগেশ্যন থাকে। আচ্ছা, পাৰ্চন, ছিংগুলাৰ, প্লুৰেল। ফাৰ্ষ্ট পাৰ্চন আই এম গিভিং, তাৰপিছত প্লুৰেলত হয় উই আৰ গিভিং, আই এম গিভিং, উই আৰ গিভিং। তাৰপিছত ছেকেণ্ড পাৰ্চন হয় ইউ আৰ গিভিং, ইউ আৰ, মই মানে স্পীডত লিখি দিছোঁ আৰু আপোনালোকে এইটো লিখি ল'ব। আই এম গিভিং, উই আৰ গিভিং, ইউ আৰ গিভিং, ইউ আৰ গিভিং। তাৰপিছত থাৰ্ড পাৰ্চন হি, শ্বি, ইট, ইজ গিভিং, দে আৰ গিভিং। স্পীডত লিখি দিছোঁ। এতিয়া চাওক, কনজুগেশ্যনটো আমি এনেকৈ মুখস্থ কৰিব লাগিব। ফাৰ্ষ্ট পাৰ্চন আই এম গিভিং, উই আৰ গিভিং। ছেকেণ্ড পাৰ্চন ইউ আৰ গিভিং, ইউ আৰ গিভিং। থাৰ্ড পাৰ্চন হি, শ্বি, ইট, ইজ গিভিং, দে আৰ গিভিং। সেইটো হ'ল কনজুগেশ্যন। এতিয়া চাওক, তেওঁ কিতাপ পঢ়ে বাক্যটো আমি লিখিবলৈ গ'লে প্ৰথমতে আমাৰ প্ৰয়োজন ছাবজেক্টটোৰ। এতিয়া ছাবজেক্ট কোনটো? যিয়ে কামটো কৰি সিয়ে ছাবজেক্ট। এতিয়া তেওঁ কিতাপ পঢ়ে কামটো কোনে কৰিছে? তেওঁ, গতিকে আমি ছাবজেক্টটো লিখি দিম। তেওঁক ইংলিছত কি বুলি কোৱা হয়? হি। আমি ইয়াত লিখি দিলোঁ হি। এতিয়া ছাবজেক্ট হৈ গ'ল। ছাবজেক্টটো লিখাৰ পিছত আমি লিখিব লাগিব ভাৰ্ব। এতিয়া ভাৰ্বটো লিখাৰ আগতে আমি কনজুগেশ্যনটো চাম যে সিটো আমাৰ কি পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন নে ছেকেণ্ড পাৰ্চন নে থাৰ্ড পাৰ্চন? ফাৰ্ষ্ট পাৰ্চন হ'ল আই আৰু উই, ছেকেণ্ড পাৰ্চন হ'ল ইউটোক ছেকেণ্ড পাৰ্চন বুলি কোৱা হয়, আৰু আই, উই আৰু ইউৰ বাদে চব থাৰ্ড পাৰ্চন, গতিকে হিটো কি পাৰ্চন? থাৰ্ড পাৰ্চন। এইটো চাওক, হি থাৰ্ড পাৰ্চন। এতিয়া হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ, মানে হি মানে তেওঁ, মানে এজন, গতিকে এজন মানুহ হ'লে এইটো ছিংগুলাৰ হ'লে এইটো ছিংগুলাৰত পৰিব, গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ। এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে কি হয় চাওক, হি হওক বা শ্বি হওক বা ইট হওক বা যিকোনো হওক, থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে ইয়াৰ লগত এটা ইজ হয়, গতিকে আমি হিৰ লগত এটা কি দিম? ইজ, হি ইজ। হৈ গ'ল। এতিয়া ছাবজেক্টটো আমাৰ দিয়া হৈ গ'ল। এতিয়া ভাৰ্ব কোনটো? ভাৰ্ব মানে ক্ৰিয়া বা কাম কোনটো? পঢ়াটো কামটো কি বুলি কোৱা হয়? ৰিড, READ, ৰিড। এতিয়া চাওক, কনজুগেশ্যন মতে কি আছে? হি, শ্বি, ইট, ইজ গিভিং আছে, গিভ নহয়। গিভটো কি হৈছে? গিভিং, মানে ভাৰ্বৰ লগত ING এটা যোগ হৈছে, গতিকে আমিও ইয়াত ভাৰ্বৰ লগত কি দিব লাগিব? ING এটা যোগ কৰিব লাগিব। হি ইজ ৰিডিং, তেওঁ পঢ়ি আছে। হি ইজ ৰিডিং, কি পঢ়ি আছে? কিতাপ, মানে এই কিতাপটো লাষ্টত দি দিব। হি ইজ ৰিডিং বুক। বাছ, আমাৰ বাক্যটো লিখা হৈ গ'ল। এতিয়া তাৰপিছত সিহঁতে ফুটবল খেলি আছে।
বাক্যটো আচলতে শুদ্ধকৈ লিখিবলৈ গ'লে ইয়াত এছটো কাটি ইয়াত এটা এ দি দিলে হি ইজ ৰিডিং আপ বাছ হৈ গ'ল। এতিয়া চাওক সিহঁতে ফুটবল খেলি আছে, ক'বলৈ আচ্ছা যেতিয়া আমি বাক্যটো কৈছোঁ তেতিয়া ইয়াত ছাবজেক্ট কোনটো, যিয়ে কামটো কৰিছে সেইটো কোনটো, সিহঁতে ইংলিছত কি বুলি ক'ব, দে। আমি ছাবজেক্ট দি দিলোঁ, তাৰপিছত দে। এতিয়া চাওক কনজুগেশ্যনত দেৰ লগত কি আছে, দেৰ লগত আৰ আছে, গতিকে আমি ইয়াত আৰ দি দিম, দে আৰ। আমাৰ ছাবজেক্ট লিখা হৈ গ'ল। এতিয়া ভাৰ্ব কোনটো, খেলাটো কি বুলি কয়, প্লে। এতিয়া আমি জানো যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত চব ভাৰ্বৰ লগত আই এন জি এটা যোগ হয়, গতিকে আমি ইয়াত আই এন জি এটা হি ইজ প্লেয়িং, তেওঁ খেলি আছে। দে আৰ প্লেয়িং, সিহঁতে খেলি আছে, দে আৰ প্লেয়িং। কি খেলি আছে, ফুটবল, দে আৰ প্লেয়িং ফুটবল, FOOTBALL বাছ, হি ইজ দে আৰ প্লেয়িং ফুটবল হৈ গ'ল। এতিয়া চাওক তুমি গান গাই আছা, ইয়াত ছাবজেক্ট কোনটো, যিয়ে কামটো কৰিছে কোনটো, তুমি, ইউ দি দিয়ক, ছাবজেক্ট হৈ গ'ল। এতিয়া ইউৰ লগত কি বহে, কনজুগেশ্যন মতে আৰ বহে, আৰ আমি ইয়াত এটা দি দিলোঁ, ইউ আৰ, ছাবজেক্টটো হৈ গ'ল। এতিয়া ভাৰ্ব কিন্তু গোৱাটো, এইটো গোৱাটোক অসমীয়াত কি বুলি কোৱা হয়, ছিং। আমি জানো যে ভাৰ্বৰ লগত এটা আই এন জি হয়, গতিকে আমি ইয়াত লিখি দিম আই এন জি, ইউ আৰ ছিঙিং। তুমি গাই আছা, কি গাই আছা, গান, ইউ আৰ ছিঙিং এ চং, বাছ হৈ গ'ল। এতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যবিলাক কেনেকৈ লিখে এটা সাধাৰণ ধাৰণা পালোঁ। পিছত আমি পিছৰ ভিডিঅ'ত আকৌ ধুনীয়াকৈ সেইবোৰৰ বৰ্ণনা দিম বা বিশদভাৱে আলোচনা কৰিম। কিবা অসুবিধা থাকিলে কমেণ্ট বক্সত জনাব। ধন্যবাদ।